हेलो एवरीवन गुड मर्निंग কি খবৰ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাই আলহী আহিলে সেইবাবে ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ আপোনালোকক দেখাওঁ যে আমাৰ ঘৰত এতিয়া কোন আহিছে চাব দেই কোন আহিছে দেখাইছোঁ এয়া চব কোন আহিছে এইজন আমাৰ ককা হয় এয়া চব কিমান ধুনীয়াটো হৈ আছে এতিয়াও কিমান ধুনীয়াজন হৈ আছে কিবা এটা কৈ দিয়ক ক নাই ভবা ধুনীয়া বুঢ়াই হ'লো বুঢ়াই হ'লে আপুনি এতিয়াও ইমান দূৰৰ পৰা চাইকেল মাৰি বজাৰলৈ আহিছে বজাৰলৈ আহিলোঁ আৰু বজাৰ নকৰিলেও নহয় সেইকাৰণে কৰিবলৈ বুলি ওলাই আহিলোঁ আহি তহঁতৰ ঘৰত সোমাম বুলি সোমাই দিলোঁহি সেইকাৰণে ভাল লাগিলে আপুনি সোমোৱা চব কি ধুনীয়া হৈ আছে ককা মোৰো ভাল লাগিলে সঁচাকৈ ক'বলৈ গ'লে মানে ইমান দূৰৰ পৰা ককাহঁতি চাইকেল মাৰি আহিছে সঁচাকৈ ক'ব লাগিব এতিয়াও আগৰ সঁচাকৈ মানুহবোৰ কিমান মানে শক্তি আছে এতিয়া ধৰিব পাৰি হয় আমিও ৰাতিপুৱা এতিয়া কামত ধৰি গ'লোঁ এতিয়া ককাৰ কাৰণে ভাত বনাই আছোঁ ভাত খাই যাব কৈছোঁ নাখাওঁ বুলি কৈছিলে আহিছে যেতিয়া ভাতকেইটা খাই যাব সেইকাৰণে বনাইছোঁ মাংস দাইল ভাজি সেইটো তেনেকৈ খাই যাব আৰু ইমানেই আজি আচলতে অকণমান ঠাণ্ডা কৰিছে বতৰটো অকণমান ঠাণ্ডা তথাপিও মানে গপগপনিটো আছে অকণমান বতৰটো মানে আজি অকণমান ঠাণ্ডা পেলাইছে সেইকাৰণে অকণমান ভাল লাগিছে ককাও আহি অকণমান আৰাম পালে নহ'লে গৰমত আৰু দিগদাৰ পালেহেঁতেন সেয়াই আৰু বতৰটো অকণমান ঠাণ্ডা হ'লেও ভাবিলোঁ ঘৰতে দৈ অকণমান আছিলে সেইকাৰণে দৈ অকণমান খাওঁ এয়া দৈ অকণমান খাব লৈছোঁ দেউতাই কালি আনিছিলে অকণমান মানে গৰমটো গপগপনি ধৰি আছে সেইকাৰণে খাই দিলে অকণমান ভাল লাগিব সেইকাৰণে খাওঁ বুলি ভাবিছোঁ সেয়া মাহঁতে খাই আছে ককা খাই দিয়ক অকণমান গাটো ভাল লাগিব যাবলৈ পাৰিব একো নহয় ভালহে দৈ খালে ঠাণ্ডা পৰিব গাটো এইফালে ময়ো খাই আছোঁ এইফালে বনাই আছোঁ এইফালে খাই আছোঁ ককাক ভাত খাবলৈ দিছোঁ এয়া ভাত খাইছে ডাইনিঙত নাখাই পেলাই ককাই তলতে খাই পকাত খৰি খাই ভাল পায় তলতে কিবা লাগিলে ক'ব দে ককা এয়া মায়ে খাবলৈ লৈছে আজি আছে এয়া কোমোৰা আলু ভাজি তাৰপিছত মাংস ভাজি এইপিনে টেঙা দাইল সিমানে আৰু ঠিক আছে সেই ককাই খাই আছে আৰু আমৰ আচাৰ কেনেকুৱা লাগিছে ককা খা ধুনীয়া লাগিছে নি হ'ব খওক কিবা লাগি যায়গৈ নে ককা এতিয়া যাব ওলাইছে যায়গৈ নি কেলৈ যায়গৈ থাকক ক এইফালে মোক কৈ উভতিয়ে নাচাই পিনে চাই দিয়ক ক এতিয়া আকৌ আহিব ইমান থাকিবলৈ আচলতে জোৰ কৰিছোঁ ককাই সঁচাকৈ নাথাকে ঘৰত কাম আছে বোলে কিনো কাম আছে সঁচাকৈ গৈছোঁ ব'লক ককাই সঁচাকৈ এইটো বয়সতে যে কি কাম কৰে এতিয়া বোলে নাথাকে আমাৰ ঘৰত কাম আছে বোলে আৰু সঁচাকৈ এতিয়া যাব ওলাইছে আচলতে আগৰ দিনৰ মানুহবোৰে সঁচাকৈ অকল ব্যস্ত থাকি ভাল পায় আমাৰ ঘৰত বোলে একো কাম নাথাকে সেইকাৰণে বোলে তেওঁ এনেই বহি নাথাকে গাহে বেয়া হ'ব বোলে সেইকাৰণে তেওঁ যাব ওলাইছে আৰু ককাহঁতি আচলতে ঘৰত কিবা কিবি হ'লেও কৰি থাকে যে সেইকাৰণে চাগে ইয়াত থাকি আমনিও পায় আৰু সেইকাৰণে তেওঁলোক এতিয়া সুস্থ সবলো হৈ আছে সেইকাৰণে এতিয়া এইটো দেহত তেওঁলোকে এতিয়া মানে পিনে বজাৰ কৰিবলৈ ওলাই আহিব পাৰিছে যেনে হ'লেও চাইকেল মাৰি পিনি মানুহে সেইকাৰণে সদায় কৰ্ম কৰি থাকিব লাগে সেইকাৰণে সুস্থ সবল হৈ থাকিব ওলাইছে যাবলৈ এতিয়া যাওক এতিয়া আমাৰ ভাইটিয়ে আগবঢ়াই থৈ থাকে ধুনুক পইচা দিছে ককাই